নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি আমাৰ ভাওনা আছে সৰু পথাৰ নতুন এখন বেলেগ নাটক ৰুক্মিণী হৰণ। আজি তাত মই মদন মঞ্জুৰী চৰিত্ৰটো ৰূপায়ণ কৰিম আৰু প্ৰাঞ্জল পাচনে কৰিব ৰুক্মিণী চৰিত্ৰটো আৰু প্ৰাণজিৎ গায়নে কৰিব কৃষ্ণ। বাকী আৰু বহুত আছে, বিক্ৰম আছে, দেৱাশীষ আছে, বসন্ত আছে, পাপুদা আছে। আজি আমি যাম ট্ৰেইন জাৰ্ণি কৰি। আমি লগ পাই গ'লোঁ প্ৰাঞ্জল পাচনি। প্ৰাঞ্জল পাচনি আজি বহুত দিনত ভাওনা কৰিম, ইমান দিনত ভাওনা কৰিলোঁ। প্ৰাঞ্জল পাচনি ভাওনা কৰাই নাই ভালকৈ। আজি প্ৰথমকৈ ভাওনা কৰিম ৰুক্মিণী আৰু মদন মঞ্জুৰী। কিমান চঞ্চলৰ দেশ আজি, দেশ আমালত কোন আছে আজি প্ৰাঞ্জিৎ গায়ন কৃষ্ণ, তাৰপৰা ৰুক্মণী বিক্ৰম, পাঞ্জলতো মহাভাৰত, তাৰপৰা মাইনা শিশুপাল। আজি আমাৰ ট্ৰেইনত গাড়ী পেলাম আজি খুন্দি পেলাম আমাৰ খুন্দন মেইন। আমি আমগুৰি ষ্টেচন পাই গ'লোহি। চবে সকলো দেৱাশীষ, প্ৰাণজিৎ, বিক্ৰম, পিয়া দিদি ঘৰ পাইছোহি। পিয়া দিদি ঘৰ এইফালে আছে। আমগুৰি জং পালোহি। এয়া আজি আমাৰ গোটেইগাল আহিছে আৰু আমি একদম নামতহে অৰুণোদয় ভাওনা বুলি কৈ দিয়া ভাওনা হ'ল বুলি কৈ দিয়া হ'লে গোটেইগাল অৰুণোদয় মানুহে আহিছে। এয়া হৈছে আমগুৰি ষ্টেচন আৰু ইয়াত থকা আমি প্ৰত্যেকেই ট্ৰেইন জাৰ্ণি কৰি খুব ভাল পাওঁ। গতিকে ভাবিলোঁ আমি গোটেইগাল ট্ৰেইনতে যাওঁ। প্ৰায় 11:30 বজাত আমি ওলাইছোঁ ইয়াৰ পৰা আৰু পামগৈ প্ৰায় 2:30মান বজাত। ট্ৰেইনত গৈ এইকাৰণে ভাল পাওঁ যে ট্ৰেইনত গ'লে আমি খিৰিকীৰ ফালৰ পৰা অসমৰ যে ধুনীয়া প্ৰাকৃতিক দৃশ্যবোৰ সুন্দৰকৈ উপভোগ কৰি যাব পাৰোঁ। আৰু উৎপাতটো থাকিবই লাগিব। আমি যিকেইটা গৈছোঁ উৎপাতৰ পৰা আমি অলপো বিৰত নাথাকোঁ। উৎপাত আমাৰ লগত থাকিবই লাগিব। লেট্ৰিন কৰিছে 10 বাৰ লেট্ৰিন কৰিছে। কেনেকৈ ঠিলা ভৰাই ভৰাই ভাল যি পাইছে মুঠতে সৌদানে চিপছ খালে তাৰপৰাও লৈ খাইছে। কথা পাতি কামত বান্ধি দিবই ভাওনা ঘৰৰ মানুহে। এই দৃশ্য হৈছে সকলোৰে ভাগৰ লগাৰ সময়ৰ দৃশ্য, য'ত নেকি বহুত বেছি লেকচাৰ মাৰি মানুহৰ ভাগৰ লাগে। তেতিয়া মানুহবোৰে এনেকুৱা ৰূপ লয়, নিজৰ লগত ব্যস্ত হ'বলৈ আৰম্ভ কৰে। ময়ো ভাবিলোঁ এই দৃশ্যটোনো আপোনালোকৰ পৰা কেনেকৈ লুকুৱাই থওঁ, গতিকে ভাবিলোঁ ৰেকৰ্ড কৰি থৈ দিওঁ। সৰু পথাৰৰ ৰেব চুতীয়া এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী আৰু এই ঘৰটো তেওঁৰেই। তেওঁক দেখুওৱা নহ'ল যিহেতু তেওঁ বহুত ব্যস্ত আছিল, কিয়নো তেওঁৰ ল'ৰাটোৰ আজি বাৰ্থডে আছিল। সেয়েহে দিনৰ 3টাৰ পৰা সন্ধিয়ালৈকে সময়বোৰ আমি এনেকৈ পাৰ কৰিলোঁ আনন্দ আৰু ফূৰ্তিৰে। বাৰ্থডে বুলি গম পাই ৰেবদাৰ ল'ৰাটোৰ বাবে আমি এটা কেকৰ যোগাৰ কৰিলোঁ। সৰু পথাৰলৈ গৈ আমি কেকটো আনিলোঁ আৰু তাক গোটালোঁ। কিমান যে ফূৰ্তি পাইছে মনত সি। হলাহানি কাম নকৰিবি আকৌ দেই। এইটো কাম বেয়া পাওঁ দেই।
খাই বৈ আমি পাই গ'লোহি ভাওনাস্থলী। আৰু সৰুপথাৰ এটা বিশেষ বৈশিষ্ট্য আছে। সৰুপথাৰ প্ৰত্যেকভাগ নামঘৰে ইমান ধুনীয়া, ইমান ডাঙৰ ডাঙৰ, ইয়াত ভাওনা কৰাৰ মজাটোৱেই সুকীয়া। সেইবাবেই অলপো সময় আমি অথলৈ যাবলৈ নিদি ভাওনাৰ মেকআপ আৰম্ভ কৰিলোঁ। তো গাইজ এতিয়া আমি ভাওনাৰ কাৰণে সাজু হৈ গ'লোঁ। সাজু হৈ আমাৰ ভাওনা ষ্টাৰ্ট হ'ব। গায়ন বায়ন হৈ গ'ল। গায়ন বায়ন হৈ যোৱাৰ পিছত আমাৰ এতিয়া ভাওনা ষ্টাৰ্ট হ'ব। আৰু আমি ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ লাগিব। আৰু লগত আছে যে ৰুক্মিণী প্ৰাঞ্জল পাছনি আৰু আমাৰ ইয়াৰ বিক্ৰম অনুভৱ কৰিলে বিক্ৰম অনুভৱ মজা মজা বঢ়িয়া। আজি ফালি পেলাব লাগিব খুন্দিব ৰাইজে গোটেই আমাৰ হেৰিয়া আজি আমাৰ লগত অভিজিত আছে দেই বিক্ৰম। এটা লগৰ ছোৱালী যাম এতিয়া চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেল এটা আছে অভিজিত XYZ বুলি। দিনৰ ওচৰত যিমানখিনি ছাবস্ক্ৰাইবাৰ্ছ আছে মোৰ ওচৰলৈ গুচি আহক। অ'কে মই আৰু কাকা আমাক লগ পাই আজি কেনেকুৱা লাগিলে অনুভৱ কৰা ভাল লাগিছে আজি। প্ৰিয় একদম মানে মোৰ ভাওনা জগতত ছোৱালী পাঠ কৰাৰ ভিতৰত প্ৰিয় দাদাজনক লগ পাইছোঁ। ভাল লাগিছে আজি। আৰু কিবা এটা গাবলৈ কৈছে, হকী এজনী ওলাবলৈ কৈছে, ওলাম যে। আজি আমাৰ লগত হকী ওলাব দেই। এতিয়া মানে প্ৰথম এইটো কেইটা শেষ কৰি নেক্সট কেইটা ওলাব আৰু ইয়াৰ কাহিনী আছে তোমাৰ ফ্ৰেণ্ডে কি কৰিলে কম কেইযোৰ জনাম। ইয়াৰ লগত কিবা ঠকে বাজ কৰিলে। হাই প্ৰাঞ্জি, আজি মনটো বেয়া আছে কেলে? কোনোবাই হাৰিলে নি আজি? বেয়া নহয়, গেম খেলি আছোঁ। বোলে মনত পৰি আছে বোলে প্ৰাঞ্জিত আজি। এওঁক চাগে সকলোৱে চিনি পাইছে। আমাৰ যোৰহাটত অনুষ্ঠিত হোৱা গড়মূৰ ভাওনা প্ৰতিযোগিতাত তেওঁ শ্ৰেষ্ঠ হাস্যৰসৰ কিতাপটো অৰ্জন কৰিছে। আজি আমাৰ তেওঁৰ লগত ভাওনা কৰাৰ সৌভাগ্য মিলিছে। বাহৈদা অনুভৱটো কৰি দিয়কচোন এবাৰ। অনুভৱ মানে কি, আজি ঘৰৰ পৰা বহুত দূৰত ভাও গাইছোঁ। হয়। সৰু পথাৰ আচলতে অনুভৱ কি, বৰ ভাগৰুৱা হৈ আছোঁ, কিন্তু হ'লেও ৰাইজৰ যিটো উৎসাহ দেখিছোঁ, ৰাইজৰ উৎসাহত ভাগ গাম। তথাপিতো আজি আপোনাৰ লগত আমি আছোঁ নহয়, একদম বঢ়িয়া। পাই পেলাই বিশেষকৈ বেছি ভাল লাগিছে। আজি পুৰা কৰিব লাগিব। আজি হাস্যৰসৰ পাৰ্টি দিব লাগিব আজি। আমাৰ লগত চিন এটা কৰি আমাক পাৰ্টি খুৱাবই লাগিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰিব দেই। ধন্যবাদ দেই। মানুহবোৰ চিনাকি কৰি দিয়ে কোন কোন কি কৰিব। আজি বসন্ত দেউতাকৰ ৰূপত দেই। বসন্ত এয়া মন্ত্ৰী দেই। একদম মন্ত্ৰী আৰু এয়া ৰজা বহি আছে দুইজন। এয়া উদ্ধৱ দেই, বান্ধৱ। এয়া মাইনা শিশুপাল। মাইনা কালৰ কথা পাতি আছে। কোন হয় কৈ দিয়া, কোন হয় কৈ দিয়া। আইঅ তাৰ কথা নিজৰ মাকলে ফোন কৰি খবৰ ইফালে মাকক সুধি আছে আৰু এইজন সুশীলা আমাৰ সুশীল দেই। সৰুপথাৰ এজন ভাল নাৰদ, নৱপ্ৰজন্মৰ এজন ভাল নাৰদ। এয়া সেইকাৰণে কেইবাবাৰো কোৱা আমাৰ সৌভাগ্য হৈছে। ভাল আৰু কলেজত হেৰি কৰে। আমি আটাইকেইজন আচলতে সৰুপথাৰ সমন্বয় হৈ ভাওনা কৰি থাকিবলৈ সহায় কৰিছে। বিশেষকৈ প্ৰাঞ্জল দা আৰু চেনেলৰ অনাৰ ৰামজিত দা, আমি সমস্তজনে একেলগে ভাওনা কৰি আছোঁ। ভাল লাগে। সুশীলে বৰ ধুনীয়া নাৰদৰ অভিনয় কৰে। খুব ভাল লাগিছে। আৰু আজিও একেলগে আমি নতুন এখন নাচ কৰিবলৈ ৰুক্মিণী হৰণ। কৰা নাছিলোঁ আপোনালোকৰ লগত। আৰু সৰুপথাৰ ৰাইজে মোক সুশীলা কিতাপ সৰুপথাৰ ৰাইজে আজি এটা বিশেষ কথা আছে। প্ৰাঞ্জল পাচনি সৰুপথাৰ ৰাইজে সদায় সুশীলা আকাৰত দেখি থাকে। আজি প্ৰথম এনেকুৱা ৰাজৰাণী আকাৰত দেখিছোঁ। আৰু আমি প্ৰথম একেলগে আজি দুয়োটা একেলগে এনেকৈ লগ পাইছোঁ। নহ'লে মই আনকালে ৰুক্মিণী, এইফালে সুশীলা। সোনকালে গেলা মেকআপডালৈ বহি থাকোঁ। ই কৰি থাকে, ইয়াৰো মন নাযায় অকলে অকলে মেকআপ কৰিলে। সেইকাৰণে আজি দুইটা আজি সূত্ৰকো লৈ লৈছিলোঁ। আজি সূত্ৰকো লৈ লৈছোঁ লগত। পিংকু অনুভৱটো কৈ দিয়া। চেনেলটো আগবঢ়াই নিব, ব্লগবিলাক চাব। দিনত বহুত ভাল ভাওনা কৰে আৰু এনেকৈ আজি এই কথাটো প্ৰথম স্বীকাৰ কৰিছে দেই। নহ'লে আনকালে মোক সদায় বেয়া বেয়া বুলি কৈ থাকে। আজি প্ৰথম স্বীকাৰ কৰিছে। চাকৰি বা আমাক একো খোৱা নাই। একো খোৱা নাই। 5 টকা চিংৰা এটা খোৱাত পাল মাৰিলে নহ'ব। এতিয়া অন কেমেৰা আছোঁ ন, ভাল হ'ব লাগিব। কিন্তু অফ কেমেৰা আকৌ অকণমান কিয় নাজানো কেতিয়াবা বিচাৰো কৰি খেলি মেলি হয় মানে পাই যায় আৰু সেইটো
এয়া অঁ দেখুৱাম আজি জৰাখণ্ড ন কি হা অঁ বিষকেতো বঢ়িয়া শুভেচ্ছা থাকিল দেই এয়া আমাৰ সৰুপথাৰ চাউণ্ড দাদা দেই চাউণ্ড দাদাই বৰ ধুনীয়া চাউণ্ড দিয়ে আমি ল'লোঁ বাৰু আৰু কোন আছে এয়া মেকআপ চলি আছে প্ৰায় মই লাও পাত বস্তু পাত এটা কথা দিছে দেই এই বামুণী বুঢ়ী হৈছে নহয় এই লগত আকৌ মুখ্যমন্ত্ৰী মাৰি থাকিলে আমাৰ বৰ কাম যাব পইচা তুমি একো চিন্তা ভাৱনা নকৰিবা মই কৃষ্ণ গোসাঁই আনি দিছোঁ আনি আপুনি মানিব পাৰিব আপোনাৰ ওপৰত সকলো আশা পূৰণ কল্যাণ হওক কৃষ্ণহে স্বামী মই এতিয়া ওলাওঁতে মই কৃষ্ণ গোসাঁই আনি দিম বুলিছোঁ আনি দিলে কৃষ্ণ গোসাঁই ভাওনা শেষ হ'ল আমি ভাওনা শেষ কৰি পালোহি সৰুপথাৰ ষ্টেচন আজি ভাওনা ভিডিঅ' বৰ বিশেষ কৰা নহ'ল বৰ ভাগৰুৱা সেইকাৰণে আমি আহি পালোহি এতিয়া আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ প্ৰাঞ্জল বাছনিয়ে মই একেলগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেলেগ কষ্ট দেই ঠিক আছে ধন্যবাদ ট্ৰেইনখনৰ কাৰণে কিমান দৌৰিবলগীয়া হৈছে চাওকচোন সকলোকে পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ